হয় দৰ্শকসকল বিগ নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই পাৰ্থপ্ৰতিম বৰুৱা বৰ্তমান সময়ত উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ হাঁহচৰা কলেজ আছে সেই কলেজৰ পিছফালৰ যি দিখৌ নৈ কিনাৰত মই বৰ্তমান উপস্থিত হৈ আছোঁ। মই আজি আপোনালোকৰ আগত আহিছোঁ পোনে পোনে দেখাবৰ বাবে যে কিছুমান এনেকুৱা ধৰণৰ মাটি চন পৰি যোৱা মাটি দুজনমান যুৱকে ইয়াতে ধৰি লওক কিছুমান কৃষি কৰ্মৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ লগতে আৰু তেখেতলোকে কেইবাটাও পৰিয়ালক তেখেতলোকে কৰ্মসংস্থাপন দিয়াৰ যি চেষ্টা কৰিছে সেই চেষ্টাত তেখেতলোক সফল হৈছে বুলি মই ক'ব লাগিব। মই তেখেতলোকৰ লগত প্ৰথম অৱস্থাত আহি পাওঁতে মই সুধিছিলোঁ যে আপোনালোকৰ এই বাৰীখন কিমান দিনৰ আগৰ পৰা ইয়াতে আপোনালোকে কাম কৰিছে বা কেনেধৰণে উলিয়াইছিলে। তেখেতলোকে কৈছে 2019 চনৰ পৰাই তেখেতলোকে কিছুমান এনে কৃষি কৰ্মৰ লগত জড়িত হৈ পৰিছিলে আৰু যিহেতু এই বৰ্তমান সময়ত আজি এই বিগত সময়ছোৱাত তেখেতলোকে বিভিন্ন ধৰণৰ শাক পাচলিৰ লগতে কল হওক বা অমিতা আৰু নেমু টেঙাৰ লগতে কিছুমান বিভিন্ন প্ৰজাতিৰ ছাগলী তেখেতলোকে পালন কৰি তেখেতলোকে নিজকে স্বাৱলম্বী হোৱাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে বুলি এই মুহূৰ্তত মই ক'ব লাগিব। মোৰ সহযোগী মই প্ৰথমতে মই দেখাবলৈ কৈছোঁ এই সম্পূৰ্ণ বাৰীখনৰ দৃশ্য মই দেখাম। এয়া দেখা পাইছে মোৰ সহযোগীয়ে দেখাই আছে পোনে পোনে কিছুমান নেমু টেঙা গছ আছে। সেই গছসমূহক কি এটা সুন্দৰ এটা পৰিৱেশ বুলি ক'ব লাগিব। এই মুহূৰ্তত সম্পূৰ্ণ সেউজীয়া পৰিৱেশ হয়। দৰ্শকসকল আপোনালোকে দেখা পাইছে মোৰ সহযোগীক আৰু এফালে দেখাবলৈ কৈছে যে কিছুমান কল এই জাহাজী কল বুলি কয় যি কটীয়া জাহাজী বুলি কয় আমাৰ গাঁৱলীয়া সমাজত ৰাইজসকলে এই দেখা পাইছে কি এটা সুন্দৰ দৃশ্য এই মুহূৰ্তত আপোনালোকৰ আগত মই দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। আৰু দেখাম মই আপোনালোকক যে এই গোটেই সম্পূৰ্ণ বাৰীখনৰ মই দৃশ্য প্ৰথম অৱস্থাত মই দেখাই ল'ব বিচাৰিছোঁ মোৰ সহযোগী মই কৈছোঁ এইফালে আপোনালোকে দেখা পাব যে এজোপা অমিতা গছ চাওক কি এটা সুন্দৰ এটা পৰিৱেশ এয়া দেখা পাইছে আপোনালোকক মই পোনে পোনে মই দেখাই আছোঁ। সেয়া দেখা পাইছে আপোনালোকে অমিতা গছত কি এটা সুন্দৰভাৱে অমিতা লাগি আছে। মোৰ আৰু সহযোগী আৰু মই কিছুমান দৃশ্য মই দেখাবলৈ ক'ম যে দেখা পাইছে আপোনালোকে এখন কলৰ বাৰী এখন কি এটা সুন্দৰ পৰিৱেশ। ইয়াত আপোনাৰ ধৰি লওক যিসকল যুৱকে ইয়াতে তেখেতলোকে কাম কৰি থকাও কিছুমান দৃশ্য এই মুহূৰ্তত প্ৰতিফলিত হৈছে। মই পোনে পোনে মই দেখাই আছোঁ। দেখা পাইছে আপোনালোকে এটা সুন্দৰ দৃশ্য বুলি ক'বলৈ হ'ব। ইয়াত প্ৰায় 30 বিঘা বুলি আমি জানিব পাৰিছোঁ যে 30 বিঘাকৈ মাটিত কেইজনমান যুৱকে ইয়াতে তেখেতলোকৰ মূৰৰ ঘাম মাটিত পেলাই তেখেতলোকে কিছুমান কৃষি কৰ্মৰে ইয়াত নিজকে স্বাৱলম্বী কৰি তুলিছে বুলি এই মুহূৰ্তত ক'ব লাগিব মই। এতিয়া দেখা পাইছে আপোনালোকে মোৰ সহযোগী এইফালে দেখাবলৈ কৈছে ইয়াতো কিছুমান অমিতা লাগি আছে গছত দেখা পাইছে আপোনালোকে কি এটা সুন্দৰ এটা দৃশ্য। ইয়াত দেখা পাইছে আপোনালোকে অমিতা কিছুমান কেতিয়াবা চাপৰ এজোপা গছত অমিতা গছত কি এটা লদমাল লাগি আছে অমিতা। এয়া দেখা পাইছে আপোনালোকে মোৰ লগত এই যিসকল যুৱকে ইয়াতে কৃষি কৰ্মৰ লগত জড়িত হৈ আছে তেখেতলোকৰ এজন মই যুৱকক মই লগ পাইছোঁ। নমস্কাৰ বিগ নিউজলৈ আপোনাক স্বাগতম জনাইছোঁ। আমি দেখা পাইছোঁ আপোনালোকে এটা সুন্দৰ এটা পৰিৱেশ ইয়াত গঢ়ি তুলিছে। এইটো কেতিয়াৰ পৰা কৰিছে আপোনালোকে কি ক'ব এই সন্দৰ্ভত? এইটো আমি ষ্টাৰ্ট কৰিছিলোঁ আপোনাৰ 2019 চনৰ। হয় তেতিয়াৰ পৰা এতিয়া 3 বছৰত ভৰি দিছে। আমি একেৰাহে কাম কৰি আছোঁ। মাজতে ৰখিব লগা হৈছে এইটো কাৰণে পইচাৰ খেলি মেলিৰ কাৰণে কেতিয়াবা থাকে কেতিয়াবা নাথাকে। তেনেকৈ আমি কামটো আগবঢ়াই নি আছোঁ। এতিয়া আমি দেখা পাইছোঁ আপোনালোকে ইমান এটা সুন্দৰ এটা পৰিৱেশ। ইয়াত আপোনালোকে 30 বিঘাকৈ মাটিত আপোনালোকে কৃষি কৰ্ম কৰিছে। ইয়াত আপোনালোকে নিজৰ গাঁঠিৰ ধন ভাঙিছে নে কিবা চৰকাৰী কিবা এটা পাইছে আপোনালোকে? বৰ্তমানলৈকে চৰকাৰৰ পৰা একো পোৱাই নাই আৰু গৈছোঁ যদিও আমি নিথৰ হৈ ঘূৰিব লগা হৈছে। আৰু যোগাযোগ কৰিছে নিশ্চয়? যোগাযোগ কৰিছোঁ, খালি চবেই ইয়েছে কয় কিন্তু পিছলৈ চাওঁ একো নাপাওঁৱেই। আৰু এতিয়া যিখিনি কৰি আছোঁ নিজৰ ধনে কৰিছে। ভাল লাগিছে আপোনালোকৰ ইয়াত বাৰীখনত আমি আহি পাওঁতে আমি দেখা পাইছোঁ কিছুমান নেমু টেঙা গছৰ দেখিছোঁ, আমি কল দেখিছোঁ। এতিয়া আপোনালোকৰ এই বাৰীখনত আৰু কি বস্তু আছে? আপোনালোকে আৰু কি পুহিছে? এতিয়া ছাগলী আমি ষ্টাৰ্ট কৰিলোঁ। আজি ছাগলী 6-7 মাহ হৈছে আৰু আমাৰ ছাগলী লোকেল আছে আৰু যমুনা পাৰি বিটেল আনিছোঁ নতুনকৈ। এতিয়া নতুনকৈ ষ্টাৰ্ট কৰিছোঁ কুকুৰা ফাৰ্ম, এইপিনে আপোনাৰ গাহৰি ফাৰ্ম ষ্টাৰ্ট কৰিছোঁ। লাহে লাহে আমি ফিচাৰীও খান্দি আছোঁ। এইটো হয়তো আমি ফেব্ৰুৱাৰী মানত এইখিনি গোটেইখিনি কমপ্লিট হৈ যাব। হ'ব এতিয়া ধৰি লওক আপোনালোকে নিজে ধৰি লওক ইয়াত কৃষি কৰ্মত যেতিয়া জড়িত হৈ আছে ইয়াতো কিছুমান ধৰি লওক মানুহ কিছুমান কামত লগাইছে। কিমান মানুহক আপোনালোকে? মোৰ ইয়াত পৰিয়াল আছে 2টা আৰু তাৰ উপৰিও ইয়াত এতিয়াও কাম কৰি আছে মানুহ 10-12 জন। তেওঁলোকৰ এটা ফেমিলি আছে আৰু তেওঁলোকে ইয়াৰ পৰাই উপাৰ্জন কৰি ঘৰ চলাইছে। হয় দৰ্শকসকল যে মই আপোনালোকক পূৰ্বতে মই উল্লেখ কৰিছোঁ যে এনেধৰণৰ কিছুমান কৃষি কাৰ্য কৰি আমাৰ এই শিৱসাগৰ জিলাৰ কেইজনমান যুৱকে যি উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে বুলি মই এই মুহূৰ্তত মই ক'ব লাগিব। মই আৰু কিছুমান দৃশ্য দেখাম। মোৰ সহযোগীক মই অকণমান আগুৱাই আহিবলৈ কৈছোঁ যে দেখা পাইছে আপোনালোকে মই যিখন কলবাৰী সেই কলবাৰীখনৰ ভিতৰত মই প্ৰৱেশ কৰিছোঁ যে মই সম্পূৰ্ণ দৃশ্য দেখাই আছোঁ যে চাওকচোন কি এটা সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব এই মুহূৰ্তত।
এয়া দেখা পাইছে আপোনালোকে মোৰ লগত আৰু এজন যি উদ্যমী যুৱক বুলি ক'ব লাগিব প্ৰশান্ত কোঁৱৰ আছে। প্ৰশান্ত কোঁৱৰৰ পৰাও মই কিছুমান কথা জানিব বিচাৰিম যে কি তেখেতলোকে কেতিয়াৰ পৰা এইবিলাক কাম কৰি আছে, ধৰি লওক কৃষি কাৰ্যৰ লগত জড়িত। প্ৰশান্ত কোঁৱৰ আছে মোৰ লগত। প্ৰশান্ত, বিগ নিউজলৈ তোমাক মই স্বাগতম জনাইছোঁ। কি তুমি এতিয়া কাম কৰি থকা দেখা পাইছোঁ, তোমালোকে এই ফাৰ্মখন ধৰি লোৱা তোমালোকৰ এই যিখন কলবাৰী হওক বা যিখিনি কৃষি কাৰ্যৰ লগত তোমালোকে যেতিয়া জড়িত হৈ আছা, এই কিমান দিনৰ পৰা জড়িত হৈ আছা আৰু কি ক'বা এই মুহূৰ্তত? নমস্কাৰ, মোৰ নামটো প্ৰশান্ত কোঁৱৰ, হাঁচোৱা চাওদাংগাত ঘৰ। মই হাঁচোৱা কলেজৰ 4ৰ্থ বৰ্গৰ এজন কৰ্মচাৰী। আৰু এই কামটো হাঁচোৱা কলেজৰ প্ৰায় 10 বিঘামান মাটি আমি প্ৰথমতে অব্যৱহৃত মাটি আমি কেনেকৈ ব্যৱহৃত কৰিব পাৰোঁ তাক আমি কিছু চেষ্টা কৰিছিলোঁ। আৰু চেষ্টাৰ মৰ্মে আমি আগবাঢ়িবলৈ অকণমান সক্ষম হৈছোঁ। 2019 বৰ্ষৰ 27 জুলাইত আমি প্ৰথম চফা কৰা আৰম্ভণি কামটো হাতত লৈছিলোঁ। আৰু চফা কৰি পিনি আমাৰ অতি সময় যথেষ্ট দীঘলীয়া হৈছে যদিও আমাৰ কিছুমান কাম লেহেমীয়া হৈছে যদিও আমি কামখিনি কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু দ্বিতীয়তে মানে কি হ'ল, আমাৰ নিজৰ গাঁঠি ধন ভাঙি পিনি আমি কামবিলাক কৰিবলগীয়া হৈছে। চৰকাৰৰ পৰা আমি কিছু এতিয়ালৈকে আমাৰ সাহাৰ্য বা কিছু আমি পাবলৈ সক্ষম হোৱা নাই। আৰু চৰকাৰক এটা আহ্বান জনাইছে, চৰকাৰবিলাকে এটা ব্যাগম কৃষি কাৰ্যালয় থকাৰ পিছতো তিনিআলি বা চাৰিআলিতে কিছুমান বেনাৰ হৰ্ডিং আহি পিনি যাতে চৰকাৰে যাতে কামবিলাক শেষ নকৰে। আমাৰ নিচিনা যুৱকলৈ কিছুমান তেওঁলোকে দৃষ্টিগোচৰ দিয়ে বুলি মোৰ চৰকাৰৰ প্ৰতি আহ্বান। আৰু এটা আহ্বান জনাইছোঁ যে পঢ়ি শুনি ঘৰতে যিবিলাক শিক্ষিত ল'ৰা আছে তেওঁলোকলৈও আহ্বান জনাইছোঁ, তেওঁলোকে যে পঢ়ি শুনি এনেই ঘৰতে ব্যস্ত নাথাকি কৃষি কাৰ্যৰ লগত জড়িত হৈ থাকিব বুলি মই তেওঁলোকক এটা আহ্বান জনাইছোঁ। এতিয়া তোমালোকে যি বস্তু তোমালোকে যে কল ৰুইছা বা কিছুমান তোমাৰ নেমু টেঙা বা কিবা কিবি অমিতা বিভিন্ন ৰকমৰ শাক পাচলিও দেখা পাইছোঁ ইয়াত, এইবিলাক তোমালোকে বিক্ৰী ক'ত কৰা? এইবিলাক বিক্ৰী আমি এতিয়া প্ৰায় লকডাউন হৈছে, লকডাউনত আমি নিজে কিছুমানৰ ঘৰত আমি খুজিলে আমি দি থৈ আহিবলগীয়া হৈছে। আৰু 2-1 আমি নিজেও খুচুৰাকৈ ইয়াত বিকিবলগীয়া হৈছে। আৰু তেনেকৈ আমি দি পিনি চলাই আছোঁ। আৰু প্ৰায় আমাৰ পৰিয়াল ইয়াত 2টা আছে আৰু 10জনমান মানুহে ইয়াত কাম লাগি আছে। আমি ব্ৰইলাৰ ফাৰ্ম এখনো ষ্টাৰ্ট দি আছোঁ, তাৰ লগতে ফিচাৰী এটা আৰু নতুনকৈ ছাগলী আমি আনিছোঁ। আৰু বাহিৰৰ উন্নত মানদণ্ডৰ ছাগলীও আমি ক্ৰয় কৰিছোঁ। আৰু ক্ৰয় কৰি পিনি এতিয়া কিমান আগবাঢ়িব পাৰোঁ তাকে আমি চেষ্টা হাতত ৰাখিছোঁ। হয়, কেনেকুৱা ধৰণৰ লাভান্বিত হৈছে বৰ্তমান? লাভান্বিত মানে কি হ'ল, আমি যিখিনি খেতি কৰিছোঁ সেই খেতিখিনি আমি যাতে কেনেকৈ আমি নিজৰ জেগাত কেনেকৈ আমি এটা বস্তুখিনি আমি কেনেকৈ এটা মূল্যখিনি ভাল ৰেটত বিকিব পাৰোঁ তাক আমি চেষ্টা কৰিছোঁ। উঠি অহা নৱপ্ৰজন্মৰ লগতে তোমালোকৰ কিবা মেছেজ যাব নেকি, যে যিসকলে এনেই ধৰি লওক অবাবত সময় নষ্ট কৰে, তেখেতলোকক তোমালোকে কি আহ্বান জনাবা এই মুহূৰ্তত? আৰু তেওঁলোকক এটা আহ্বান জনাওঁ যে পঢ়ি শুনি দেউতাকৰ পইচাকেইটা অবাবত খৰচ নকৰি পিনি আৰু তেওঁলোকে কৃষি কাৰ্যৰ লগত জড়িত হ'ব বুলি মই তেওঁলোকক আহ্বান জনাওঁ। আৰু এনেই অবাবতে সময় নষ্ট নকৰি। হয়, দৰ্শকসকল, যে মই দেখালোঁ যে কি সম্পূৰ্ণ দৃশ্য মই আপোনালোকৰ দেখালোঁ। এই যিকেইজন যুৱকে ধৰি লওক যি কৃষি কৰ্মৰ লগত জড়িত হৈ নিজে স্বাৱলম্বী হোৱাৰ লগতে কেইবাটাও পৰিয়ালক তেখেতলোকে স্বাৱলম্বী হোৱাৰ বা তেখেতলোকে ইনকমৰ এটা কিছুমান উপাৰ্জনৰ পথ তেখেতলোকে ইয়াত প্ৰশস্ত কৰিছে বুলি ক'ব লাগিব এই মুহূৰ্তত। আৰু মই আমাৰ বিগ নিউজৰ দৰ্শকসকলক মই আপোনালোকৰ এটা জনাব বিচাৰিছোঁ যে কি আপোনালোকেও যাতে অবাবত সময় নষ্ট নকৰি এনেধৰণৰ কিছুমান ধৰি লওক কৃষি কাৰ্য কৰি আপোনালোকেও নিজে স্বাৱলম্বী হ'ব পাৰে। এই আমাৰ এটা আহ্বান আপোনালোকলৈ। শিৱসাগৰৰ পৰা মই পাৰ্থ প্ৰতিম বৰুৱা, বিগ নিউজ আছাম।